নমস্কাৰ বন্ধুসকল, অংগনবাদী কৰ্মী, ৰান্ধনী আৰু সহায়িকাসকলৰ বাবে আহিছে ভাল খবৰ। যোৱাকালি অসম কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীয়ে কেইবাটাও আঁচনিৰ লগতে অংগনবাদী, ৰান্ধনী, সহায়িকাসকললৈ ভাল খবৰ লৈ আহিছে। লগতে তেওঁলোকৰ পদোন্নতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি কৈছে সকলোবোৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে এই চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক এটা কৰি দিব। 7 আগষ্ট তাৰিখে যি অসম কেবিনেট বৈঠক হৈছিল তাত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আপোনালোকে ভিডিঅ'টো স্কিপ কৰি পঢ়ি চাব পাৰিব। ইয়াত অংগনবাদী সহায়িকাসকলৰ বাবে সুখবৰ আহিছে। অংগনবাদী সহায়িকাৰ পৰা অংগনবাদী কৰ্মী হিচাপে পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বসীমা 45 বছৰৰ পৰা বৃদ্ধি কৰি 50 বছৰ ধাৰ্য কৰা প্ৰস্তাৱ কেবিনেটে অনুমোদন জনাইছে। অৰ্থাৎ আগতে যি আপোনালোকৰ পদোন্নতিৰ ক্ষেত্ৰত 45 বছৰ বয়সলৈকে আছিল, কিন্তু এতিয়া আপোনালোকে 50 বছৰ অৰ্থাৎ 5 বছৰ বৃদ্ধি কৰি দিয়া হৈছে। আপোনালোকে 50 বছৰ বয়সলৈকে অংগনবাদী সহায়িকাৰ পৰা কৰ্মীলৈ পদোন্নতি ল'ব পাৰিব। ইয়াৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কি কৈছে এবাৰ শুনি লওঁ আহকচোন। 40 বছৰলৈকেহে সেই সুবিধা থাকে, 45 বছৰ পাৰ হৈ গ'লে সেই সুবিধা নাথাকে। অৰ্থাৎ প্ৰমোচনৰ বাবে ঊৰ্ধ্বতম বয়স 45 বছৰ আছিলে। আজি কেবিনেটে অংগনবাদী সহায়িকাসকলক অংগনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ ঊৰ্ধ্বতম সীমা 45 বছৰৰ পৰা 50 বছৰলৈকে বৃদ্ধি কৰে। ইয়াৰ ফলত ৰাজ্যৰ বহুকেইটা আমাৰ অংগনবাদী সহায়িকা এই আমাৰ সিদ্ধান্তৰ ফলত উপকৃত হ'ব।